তো হে গাইস ওয়েলকাম টু অ্যানাদার ব্লগ আৰু আপোনালোকে জানে যে মই সদায় নিজৰ ভিডিঅ'ত কিবা নতুনত্ব ট্ৰাই কৰিবলৈ চেষ্টা কৰি থাকো ট্ৰাই মানে চেষ্টা দিয়কচোনটো বেলেগ কথা আপোনালোকে মোৰ ক্যাৰেক্টাৰ আন্না ৰাস্কলাটো দেখিছেই তো আজি অলপ কিবা বেলেগতকে বেলেগ মানে অলপ হাতকে কৰিম বুলি ভাবিছো কন্টেন্ট বিলাক আপোনালোকে জানে অলপ কমেডি টাইপ কন্টেন্ট হয় হে ভাবিছো আজি কন্টেন্ট অকমান চেঞ্জ কৰি কেনে কমেডিৰ লগত খঙো সোমাই দিম বুলি ভাবিছো আপোনালোকে সাউথৰ মুভি অপৰিচিত কান চাইছিনা তো হেনে অলপমান কৰিম বুলি ভাবিছো হঠাৎ ধেমালি কৰি থাকিম হঠাৎ সিৰিয়াছ হৈ যাম ৰিয়েকশন ভাল হ'ব মানুহ মুখৰ মানুহটোৰ বাই তো প্ৰথম ষ্টাৰ্টিংটো আমাৰ মাৰ পৰা কৰিম বুলি ভাবিছো ৰব কিবা কৰে ও মা চাৰিবি না অলপ চাহাবি দে দিম দে যা তো গাইস মা চাহ বনাবা গেছি চাহ কেনে হোৱাৰ পিছত নাখাব বুলি পেলাই দিম ৰব চানছি মাই চানছা দি তো পেলাই দিম তই নিজে বনাই খাবি আজিৰ পৰা হা মোক কৈ না কিবি যা তো গাইস মাই চাহ বনাই আনছিল জকি আছে ইটা চাকাম ডাইৰেক্ট লৈছো পেলাইছো মই ভাবছিলো মাৰব কেমেৰাটো অন থাকাই মানে একো নকলাক বেছিকে হয়তো ভাই মোক গাইছ এনেকে গালি দিলা গৈ না পাগলা গেলো মই ও মা মই চাহ কাপ কই চাহ লাগে তো এই মাত্ৰ কি কৰিছা তই হা নাই নাখাও দে এনে কৈছো দে মাই জকি আছে বিদ্যা মাৰব মই বাৰ তো প্ৰথম প্ৰেংকটো সাকসেসফুল হ'ল ইটা অলপ বাহিৰৰ ফালে ওলাই যাও বাহিৰৰ ফালে অলপ অপৰিচিত হৈ যাও ৰব গাইস আজি মোৰ ভিডিওটো অলপমান বেলেগ টাইপ হ'ব তোমাৰ এখন দোকানলৈকে ওলাইছে ৰব চাউল অলপ কিনিবলৈকে তাতে যাই কেনে অপৰিচিত হ'ম কেনেবা হ'ব ভগৱান জানে আৰু যিটো দোকানী আছে মানে সি জানে মই ভিডিঅ' বনাওঁ বুলি আৰু সি ভিডিঅ'ত পৰা লাজ কৰে তো কেমেৰা মনে মনে ধৰিব লাগিব তো চাউল হ'ব হেপী দেৱালী হেপী হোলি কো কি হেপী দেৱালী হেপী হোলি অ হেপী দেৱালী অ হেপী দেৱালী পাগলা আছে হেপী হোলি বুলি কিবা চাউল নালাগে কণী বস্তা দি দিয়াতকে চু মানে হে কি কয় কণী দি চাউল নালাগে দে মোক দিবি না এইটো কিন্তু ভৰি থৈ জিংকি দিছা কণী দি বস্তা কণী ভৰিছা কণী নালাগে দে চাউলি দি ঐ কণী নালাগে দে চাউলি দি নহয় তই কণী নিদিলি যে মোক তো কালি পাই দেৱালী সেইকাৰণে আজি পাই দেৱালী পালন কৰিম তই জলে দি ভাইটো ফুল যাই একডাল নজলাবি নেকি নজলাবি দেই চলে বাবু এই চলছি বাবু হ্যাঁ তো গিফট দিছি তো লো দে হকি হো হ্যাপি দেৱালী হ্যাঁ ইয়ার ফুটি সাতার টাকা ও বাবু পয়সা লাগবো নয় তাই তোর 5 টাকা 5 টাকা দি ওইটো নাগে 5 টাকা লাগে ওইটো নাগে তো পুরি বেল চাইতে 5 টাকা দিবি না দা হ্যাঁ আ ধরে এক থসুন বৰ্তমান বহুত দিনৰ মূৰত এজন ব্যক্তিৰ ঘৰলৈকে গৈ আছো যাক নেকি আপোনালোকে আগতে দেখিছিল কেমেৰাত আজিকালি সি মানে কেমেৰাৰ আগত অলবান নাই ঠিক হৈছে এইটো নহয় দক সেই ওচৰত ৰাস্তাটোৰে হৈছে তাৰ ঘৰটো জেংকে সোমাই যায় আমাৰ তাক অপৰিচিত আজি বিশাল কুবাম অলপ এই বেতলাৰ ঘৰত কি এংকে আছে তই আৰু এই গাইছ চুলি তুলিটো কি নইতো হিৰাই ইমান নিজিলকে যায় মাথাটো ইমান যিমান জিলকি আছে ইয়াৰ I am golden man. বিদ্যা খনালি লাগছি ৰে ভাই আছোন দেৱালীৰ আগদিনা মানে ধনতিৰজ বুলি যে কয় ধনতিৰজ মানে কি জানে নে যিগিলাখান মানে অলপ বিজনেছমেন টাইপ ধনী মানুহ আছে সিহঁতে মানে দেৱালীৰ আগদিনা ধনতিৰজৰ দিনাখন গ'ল্ড কিনি আনে ঘৰত তো সেইদিনাখন মানে লক্ষ্মীক ঘৰলৈ লৈ আনা বুলি মানে তো সেই হ'ল ধনতিৰাজ মানে মই জানাত আৰু বাকী বেলেগ হ'লে আৰু নাজানো বাকী লালি তোৰ খবৰ খাতি কেনে হ'বা আছো দাদা এই কুত্তা তোৰ খবৰ কেনে খবৰ কি কবি মাথা চুলি তুলি গেছি বাকী সেই কি কয় ভালে আছে ন ভালে আছো আল্লাহ চিন্তে অট্টালিকা বনাই আছো তুই কেনেকে থাকা বা তোক মাৰি মোক বুজি নাপাবি অ' লালি সেই কি কয় বাকী তো পঢ়া শুনা কেনে নাই খেন্তা কৰছি পঢ়ি কেনে এই বাকী এটা কথা ক'ব আছিলে তোক চৰম কি হৈছে তোৰ পাগলামি হৈছে নেকি আৰু গাইছ ইউটিউবৰ পৰা পইচা নাপাইছো সেইকাৰণে এটা হাজিৰা কৰিব আহিব লগা আছিল লগত মই দে আহ না পাঁচশো না 500 দে ঠিক পৰিল চলো তত ঘৰৰ আকৌ হাজিৰা কৰছে কি হতে না ফ্ৰীত মানে লালি তো ঘৰ বনাই আছে কি বনাই আছে ব্ৰুজ খালিফা ডুবাই চাক ব্ৰুজ খালিফা বনাই আছে বোলে আৰু কিটা ইঞ্জিনিয়াৰ না আকাশত ওলাইছে আকাশী তৰা তো গাছ এনেকে বিশাল কুবৰতে বাজি গ'ল 12টা এটকা চাব পাৰে 12টা তো আজি এই জিন্তু বিজালে আজি পাগলা হৈছে
আৰু গাইছ অহাকালি দেৱালী আপোনালোকৰ মনত আছে নে নাই না খবৰ পাইছিয়ে দেৱালী আপোনালোকে কেনেকৈ পালন কৰিব প্লিজ কমেণ্ট কৰি জনাব বোমা ফুটাব নে চাকি জ্বলাব আৰু সকলোকে মোৰ তৰফৰ পৰা হেপী দেৱালী আজিৰ ভিডিঅ' আজিলৈ ইমানে ধন্যবাদ বাই বাই জয় অসম আকৌ লগ পাম দিয়ক বেলেগ এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে বাই বাই